সেই লাইব্ৰেৰী প্ৰতিষ্ঠা হোৱাৰ নামত সমুজাৰ উৎসাহী কিছুমান যুৱকে অহৰ্নিশে দেহে কেহে পৰিশ্ৰম কৰি আজিৰ এই কাৰ্যসূচীলৈকে ৰূপ আহি পাইছেহি। আমি সমূহ শলাগৰ শৰাই আগবঢ়াইছো। একাদিক্ৰমে এটি ৰেঙনি আপোনালোকক আমি দেখুৱাম। আৰু ভালেখিনি কাম কৰিব লগা আছে। নিশ্চয় ৰাইজৰ সহায় সহযোগ পালে এইখিনি হৈ উঠিব। হয়তো আপোনালোকে ভাবিব পাৰে যে খৰপূজা এটা সৰু অঞ্চল গোৱালপাৰাৰ ভিতৰত তাত এটা লাইব্ৰেৰী স্থাপন হৈছে, এইটো সমগ্ৰ পৃথিৱীৰ কাৰণে ভাল খবৰ কেনেকৈ হ'ব পাৰে? ভাল খবৰ আচলতে প্ৰতিদিনে যেতিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি কেৱল আৰু কেৱল বেয়া খবৰৰ মাজতেই অভ্যস্ত হৈ থাকোঁ। এটাৰ পিছত এটা কেৱল আৰু কেৱল আমাৰ মনত ঘৃণা বিয়পোৱা খবৰ আমি পাই থাকোঁ। মানুহৰ প্ৰতি মানুহৰ বিদ্বেষ বঢ়োৱা খবৰ আমি পাই থাকোঁ। জীৱনৰ প্ৰতি আমাৰ বিশ্বাস হেৰাই যায়, ভৱিষ্যতৰ প্ৰতি আমি সন্দিহান হৈ পৰোঁ। এইখিনি সময়ত এটা ধ্বংসস্তূপত থকা জিৰণি ঘৰক নতুনকৈ সজাই পৰাই কিতাপৰ এটা ঘৰলৈকে, এটা পুথি ঘৰলৈকে ৰূপান্তৰ কৰিবৰ কাৰণে সাহস কৰা, সময় উলিওৱা এই যুৱক কেইজনক, এই যুৱক যুৱতীসকলক আমি প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে প্ৰমাণ কৰি দিছে যে চৌপাশে যিমানে এন্ধাৰ বিয়পোৱা, বেয়া ঘৃণাৰ খবৰ বিয়পোৱা মানুহ যিমানেই নাথাকক কিয়, তাৰ বিপৰীতে পোহৰৰ কথা কোৱা, প্ৰেমৰ কথা কোৱা, ভাল পোৱাৰ কথা কোৱা মানুহ এতিয়াও আমাৰ মাজত আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিখিনি সময়ত আমি মানুহ হয়, মানুহৰ প্ৰতি আমি সন্দিহান হৈ পৰিছোঁ, ইজনে সিজনৰ প্ৰতি আমি অবিশ্বাস কঢ়িয়াই তুলিছোঁ, সেইখিনি সময়ত আমাৰ জ্ঞানৰ কিয় প্ৰয়োজন? আচলতে মানুহ মূৰ্খ হৈ থাকে কাৰণে, মানুহ অশিক্ষিত হৈ থাকে কাৰণে, মানুহে আচলতে পৃথিৱীখন পৰ্যালোচনা কৰি চোৱাৰ কাৰণে যিখিনি নিজৰ মেধা লাগে, বোধ লাগে, জ্ঞান লাগে, অভিজ্ঞতা লাগে, সেইখিনি মানুহ কেৱল আৰু কেৱল সম্ভৱ হৈছে আমাৰ জ্ঞান নাই, আমি শিক্ষিত নহয়। এবাৰ যদি আমি চাওঁ, মই নাজানো যে মছজিদলৈ গ'লে মানুহ ধাৰ্মিক হ'বনে নহয়, মন্দিৰলৈ গ'লে মানুহ ধাৰ্মিক হ'বনে নহয়, মই সেয়া কথা নাজানো, মই ইমান ডাঙৰ কথা ক'বলৈ নাযাওঁ। কিন্তু মই এটা কথা নিশ্চিত যে এই পুথিভঁৰাললৈকে যদি উঠি অহা যুৱক যুৱতীসকল আহে, তেওঁলোকে যদি এখন ভাল কিতাপ হাতত তুলি লয়, তেওঁলোক কিন্তু ভাল মানুহ হ'বলৈ। এইখিনি সময়ত জ্ঞানৰ কিয় প্ৰয়োজন? হোৱাটছআপত কিছুমান বনাই, ক'ত বনাই শ্বেয়াৰ হৈ আহে, আমি সেইবিলাককে সত্য বুলি ভাবি আমি ভাবি থাকোঁ যে পৃথিৱীখন এনেকুৱা। আচলতে পৃথিৱীখন কেনেকুৱা তাক জানিবৰ কাৰণে আমাৰ অৱকাশ নাথাকে। আনপিনে আমাৰ জীৱন জীৱিকাৰ কাৰণে আমি ইমান ব্যস্ত, উপায় নাই। আমি সৰু মানুহ, সাধাৰণ হাতৰ কাৰণে যিটো সংগ্ৰাম কৰিব লগা হয়, পৰিয়াল চলাই থাকিবৰ কাৰণে তেওঁলোকে যিমান কষ্ট কৰিব লগা হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, তাৰ মাজত তেওঁলোকে ইমান বেছি পৰ্যালোচনা কৰাৰ কাৰণে সময় নাথাকে। আৰু আমাৰ এইটা সময় নাথাকে বা আমাৰ যে এই জ্ঞান নাই, তাৰে সুযোগ লৈ কিছুমান মানুহে বাৰে বাৰে আমাক ব্যৱহৃত কৰি আছে। কিছুমান আছে মৌলবাদী, সেয়া ইছলাম ধৰ্মতে হওক বা সেয়া হিন্দু ধৰ্মতে হওক, কি কয়? জন্নতৰ আশা দেখায়। জন্নতৰ আশা দেখাই আমাৰ অশিক্ষিত ল'ৰাবিলাকক মানৱ বম কৰি মানুহ মাৰিবৰ কাৰণে পঠিয়াই দিয়ে। আৰু কি কোৱা হয় যে তোমাৰ মৃত্যুৰ পিছত তুমি কি পাবা? জন্নত পাবা। আচ্ছা, সেই লিডাৰ কেইজনে কেতিয়াবা নিজৰ সন্তানক তেনেকে গাত বোমা বান্ধি জন্নত পাবৰ কাৰণে পঠিয়াই পাইছেনে? কিয় নপঠিয়াই? আমি কিয় যাওঁ? আমি কিয় যাওঁ? এতিয়া ৰাস্তাত হৰ হৰ মহাদেৱ বা কিবা কিবি কৈ, জয় শ্ৰীৰাম বুলি কৈ, এই যে মানুহ মাৰিবৰ কাৰণে যে আমাৰ যে কিছুমান ল'ৰা ওলাই আহে, যিবিলাক লিডাৰে, যিবিলাক নেতাই ভাষণ দি এই ল'ৰাবিলাকক ৰাস্তাত এনেকে উলিয়াই আনে, তেওঁলোকে নিজৰ সন্তানক কিন্তু লণ্ডনত পঠাই আছে। এই পাৰ্থক্যটো আমি বুজি চাব লাগিব। এয়া হিন্দু সমাজে হওক বা মুছলিম সমাজে হওক, আমাৰ দৃষ্টিত হিন্দু সমাজ মুছলিম সমাজ নাই। আমাৰ দৃষ্টিত কেৱল দুই ধৰণৰ মানুহ আছে, কিছুমান ধনী আৰু কিছুমান দুখীয়া, কিছুমান আছে সুখত আৰু কিছুমান আছে সুখিত, কিছুমানে লুটি খাই আছে আৰু কিছুমানৰ পৰা সদায় গৈ আছে।
আৰু কিন্তু আমি সেই মূল পাৰ্থক্যটো নুবুজি কেৱল আৰু কেৱল এই হিন্দু এই মুসলিম হলেও আকৌ শিয়া নে সুন্নি, হিন্দু হলেও তো বৈষ্ণৱী নে বামুণ নে ক্ষুদ্ৰ, তাৰ মাজতে আমি ভাগ ভাগ হৈ নিজক দুৰ্বল কৰি আছো। বাস্তৱতাটো বুজি উঠাৰ সময়। আমাক ভাত লাগে, আমাক কাপোৰ লাগে, আমাক চাকৰি লাগে, আমাক জীৱনৰ নিৰাপত্তা লাগে। আমার লাইব্রেরি আমার মাজত আন দুগৰাকী বিশেষ এই হিচাপতে এটা কথা আমার মাজত উপস্থিত হয়েছে কেৱল জয় শ্ৰীৰাম আৰু আল্লাহু আকবার কৰি আমি নিজৰ মাজত কেৱল আৰু কেৱল ঘৃণা বিয়পাই আছো। কিন্তু কোনো ধৰ্মই আচলতে মানুহক ঘৃণা কৰিবলৈ নিশিকায়। তেতিয়াহ'লে কোন এওঁলোক? তেতিয়াহ'লে কোন এইবিলাক মানুহ যিয়ে ধৰ্মৰ অপব্যাখ্যা কৰি আমাক মৰিবৰ কাৰণে বাধ্য কৰাই আছে আৰু আমি বাধ্য হৈ আছো? কোনোবা এজনে যায়নে জন্নত, নিজৰ পুতে জন্নতটো বহুত ভাল, জন্নত কোনে যাব নিবিচাৰে? আৰু প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তান ভালে থাকক বিচাৰে। তেতিয়াহ'লে সেই মৌলবী বিলাকে নিজৰ সন্তানক কিয় জন্নতত পঠিয়াবৰ কাৰণে মানৱ বধ কৰি মানুহ মাৰিবলৈ নপঠিয়ায়? নিজৰ সন্তানক পঢ়াব লণ্ডন আমেৰিকা, আৰু আমাৰ অশিক্ষিত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বিলাকক মাতি লৈ গৈ হৰ হৰ মহাদেৱ বা আল্লাহু আকবার কৈ মৰিবৰ কাৰণে পঠাই আছে। আৰু আমি নিজৰ চকুৰে চাবলৈ শিকিম। নিজৰ চকুৰে চাবলৈ শিকিবৰ কাৰণে আমাক লাগিব চৌপাশৰ ওপৰত অধ্যয়ন, জ্ঞান। আৰু তাৰ বাবে মই ভাবো যে অকল কিতাপ পঢ়িলে যে মানুহ জ্ঞানী হয় তেনেকুৱা নহয়। মানুহ চৌপাশৰ অভিজ্ঞতা লাগিব, মানুহৰ লগত সম্পৰ্ক লাগিব, সমাজখনৰ বিভিন্ন দিশত অভিজ্ঞতা লাগিব, আৰু তাৰ লগতে কিতাপৰ অভিজ্ঞতা লাগিব। গতিকে সৰ্বজা অঞ্চলত আজি স্থাপিত হোৱা এই পুথিভঁৰাললৈকে বা এই গোটেই আয়োজনটোলৈকে আমাৰ শুভেচ্ছা আছে, কিন্তু তাৰ লগত দুশ্চিন্তাও আছে। পুথিভঁৰালটো আজি স্থাপন হ'ল 12 নৱেম্বৰ 2020। বহুত ডাঙৰ কথা। তাতকৈ ডাঙৰ কথা হ'ব এই পুথিভঁৰালটো কেনেকে আমি দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, যুগ যুগলৈকে জীয়াই ৰাখিব পাৰোঁ। আৰু এইটো অসম্ভৱ কাম নহয়। তাৰ কাৰণে লাগিব পৰিকল্পনা, তাৰ কাৰণে লাগিব কিছুমান কাৰ্যসূচী। যেতিয়ালৈকে কাৰ্যসূচী থাকে তেতিয়ালৈকে সংগঠন জীয়াই থাকে, যেতিয়ালৈকে কাৰ্যসূচী নোহোৱা হৈ যায় সংগঠন নিশ্চিন্ন হৈ যায়। গতিকে কাৰ্যসূচী কেনেকুৱা কাৰ্যসূচী ৰাখিলে আমি নতুন নতুন ল'ৰা ছোৱালীক ইয়াৰ প্ৰতি আকৃষ্ট কৰি তুলিব পাৰিম, জ্ঞানৰ প্ৰতি লালায়িত কৰিব পাৰিম। জ্ঞানেই হ'ল আটাইতকৈ ডাঙৰ বস্তু। ভোকাতুৰ হ'ব লাগিব জ্ঞানৰ কাৰণে। এই বস্তুটো কেনেকে হ'ল, এই বস্তুটো কেনেকে হ'ব, এই বস্তুটো কেনেকে জানিম। মানুহৰ মনত এই উৎসুকতা, জ্ঞানৰ প্ৰতি লালসা, ভোক যদি জগাই তুলিব পৰা যায়, তেতিয়াহ'লে মানুহ এই ফটুৱা সৰু সৰু কথা চিন্তা কৰি থাকিবৰ কাৰণে মানুহৰ সময় নাথাকে। তেতিয়া মানুহে ডাঙৰ চিন্তা কৰিব। আপেল এটা সৰি পৰিছিল গছৰ পৰা, নিউটনে দেখা পালে, আৰু তেওঁৰ প্ৰশ্ন আহিল যে আপেলটো গছৰ পৰা তলত নপৰি ওপৰলৈ কিয় নগ'ল, তলতহে কিয় পৰিল? আৰু এই চিন্তাটোৱে তেওঁক শুবলৈ নিদিলে। তেওঁ ভাবি থাকিল, চিন্তা কৰি থাকিল, ভাবি থাকিল। কেৱল জয় শ্ৰীৰাম আৰু আল্লাহু আকবার কৰি আমি নিজৰ মাজত কেৱল আৰু কেৱল ঘৃণা বিয়পাই আছো। কিন্তু কোনো ধৰ্মই আচলতে মানুহক ঘৃণা কৰিবলৈ নিশিকায়। তেতিয়াহ'লে কোন এওঁলোক? তেতিয়াহ'লে কোন এইবিলাক মানুহ যিয়ে ধৰ্মৰ অপব্যাখ্যা কৰি আমাক মৰিবৰ কাৰণে বাধ্য কৰাই আছে আৰু আমি বাধ্য হৈ আছো? কোনোবা এজনে যায়নে জন্নত, নিজৰ পুতে জন্নতটো বহুত ভাল, জন্নতত কোনে যাব নিবিচাৰে? আৰু প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তান ভালে থাকক বিচাৰে। তেতিয়াহ'লে সেই মৌলবী বিলাকে নিজৰ সন্তানক কিয় জন্নতত পঠিয়াবৰ কাৰণে মানৱ বধ কৰি মানুহ মাৰিবলৈ নপঠিয়ায়? নিজৰ সন্তানক পঢ়াব লণ্ডন আমেৰিকা, আৰু আমাৰ অশিক্ষিত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বিলাকক মাতি লৈ গৈ হৰ হৰ মহাদেৱ বা আল্লাহু আকবার কৈ মৰিবৰ কাৰণে পঠাই আছে। আৰু আমি নিজৰ চকুৰে চাবলৈ শিকিম। নিজৰ চকুৰে চাবলৈ শিকিবৰ কাৰণে আমাক লাগিব চৌপাশৰ ওপৰত অধ্যয়ন, জ্ঞান। আৰু তাৰ বাবে মই ভাবো যে অকল কিতাপ পঢ়িলে যে মানুহ জ্ঞানী হয় তেনেকুৱা নহয়। মানুহ চৌপাশৰ অভিজ্ঞতা লাগিব, মানুহৰ লগত সম্পৰ্ক লাগিব, সমাজখনৰ বিভিন্ন দিশত অভিজ্ঞতা লাগিব, আৰু তাৰ লগতে কিতাপৰ অভিজ্ঞতা লাগিব। গতিকে সৰ্বজা অঞ্চলত আজি স্থাপিত হোৱা এই পুথিভঁৰালটোলৈকে বা এই গোটেই আয়োজনটোলৈকে আমাৰ শুভেচ্ছা আছে, কিন্তু তাৰ লগত দুশ্চিন্তাও আছে। পুথিভঁৰালটো আজি স্থাপন হ'ল 12 নৱেম্বৰ 2020। বহুত ডাঙৰ কথা। তাতকৈ ডাঙৰ কথা হ'ব এই পুথিভঁৰালটো কেনেকে আমি দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, যুগ যুগলৈকে জীয়াই ৰাখিব পাৰোঁ।
আৰু এইটো অসম্ভৱ কাম নহয়, তাৰ কাৰণে লাগিব পৰিকল্পনা, তাৰ কাৰণে লাগিব কিছুমান কাৰ্যসূচী। যেতিয়ালৈকে কাৰ্যসূচী থাকে তেতিয়ালৈকে সংগঠন জীয়াই থাকে, যেতিয়ালৈকে কাৰ্যসূচী নোহোৱা হৈ যায় সংগঠন নিশ্চিন্ন হৈ যায়। গতিকে কাৰ্যসূচী কেনেকুৱা কাৰ্যসূচী ৰাখিলে আমি নতুন ল'ৰা ছোৱালীক ইয়াৰ প্ৰতি আকৃষ্ট কৰি তুলিব পাৰিম, জ্ঞানৰ প্ৰতি লালায়িত কৰিব পাৰিম। জ্ঞানেই হ'ল আটাইতকৈ ডাঙৰ বস্তু। ভোকাতুৰ হ'ব লাগিব জ্ঞানৰ কাৰণে। এই বস্তুটো কেনেকে হ'ল, এই বস্তুটো কেনেকে হ'ব, এই বস্তুটো কেনেকে জানিম। মানুহৰ মনত এই উৎসুকতা, জ্ঞানৰ প্ৰতি লালসা, ভোক যদি জগাই তুলিব পৰা যায়, তেতিয়াহ'লে মানুহ এই ফটুৱা সৰু কথা চিন্তা কৰি থাকিবৰ কাৰণে মানুহৰ সময় নাথাকে। তেতিয়া মানুহে ডাঙৰ চিন্তা কৰিব। আপেল এটা সৰি পৰিছিল গছৰ পৰা, নিউটনে দেখা পালে, আৰু তেওঁৰ প্ৰশ্ন আহিল যে আপেলটো গছৰ পৰা তলত নপৰি ওপৰলৈ কিয় নগ'ল, তলতহে কিয় পৰিল? আৰু এই চিন্তাটোৱে তেওঁক সুখতে নিদিলে। তেওঁ ভাবি থাকিল, চিন্তা কৰি থাকিল, ভাবি থাকিল। কেৱল জয় শ্ৰীৰাম আৰু আল্লাহু আকবার কৰি আমি নিজৰ মাজত কেৱল ঘৃণা বিয়পাই আছো। কিন্তু কোনো ধৰ্মই আচলতে মানুহক ঘৃণা কৰিবলৈ নিশিকায়। তেতিয়াহ'লে কোন এইবিলাক মানুহ যিয়ে ধৰ্মৰ অপব্যাখ্যা কৰি আমাক মৰিবৰ কাৰণে বাধ্য কৰাই আছে, আৰু আমি বাধ্য হৈ আছো? কোনোবা এজনে যায় নাই জন্মত, নিজৰ পুতেক জন্মতটো বহুত ভাল, জন্মত কোনে যাব নিবিচাৰে? আৰু প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তান ভালে থাকলৈ বিচাৰে। তেতিয়াহ'লে সেই মৌলবীবিলাকে নিজৰ সন্তানক কিয় জন্মত পঠিয়াবৰ কাৰণে মানৱ বধ কৰি মানুহক মাৰিবলৈ নপঠিয়ায়? নিজৰ সন্তানক পঢ়াব লণ্ডন আমেৰিকা, আৰু আমাৰ অশিক্ষিত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক মাতি লৈ গৈ হৰ হৰ মহাদেৱ বা আল্লাহু আকবার কৈ মৰিবৰ কাৰণে পঠাই আছে। আৰু আমি নিজৰ চকুৰে চাবলৈ শিকিম। নিজৰ চকুৰে চাবলৈ শিকিবৰ কাৰণে আমাক লাগিব চৌপাশৰ ওপৰত অধ্যয়ন, জ্ঞান। আৰু তাৰ বাবে মই ভাবো যে অকল কিতাপ পঢ়িলে যে মানুহ জ্ঞানী হয় তেনেকুৱা নহয়। মানুহ চৌপাশৰ অভিজ্ঞতা লাগিব, মানুহৰ লগত সম্পৰ্ক লাগিব, সমাজখনৰ বিভিন্ন দিশত অভিজ্ঞতা লাগিব, আৰু তাৰ লগতে কিতাপৰ অভিজ্ঞতা লাগিব। গতিকে সৰ্বজা অঞ্চলত আজি স্থাপিত হোৱা এই পুথিভঁৰাললৈকে বা এই গোটেই আয়োজনটোলৈকে আমাৰ শুভেচ্ছা আছে, কিন্তু তাৰ লগত দুশ্চিন্তাও আছে। পুথিভঁৰালটো আজি স্থাপন হ'ল 12 নৱেম্বৰ 2020। বহুত ডাঙৰ কথা। তাতকৈ ডাঙৰ কথা হ'ব এই পুথিভঁৰালটোক কেনেকে আমি দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, যুগ যুগলৈকে জীয়াই ৰাখিব পাৰো। আৰু এইটো অসম্ভৱ কাম নহয়, তাৰ কাৰণে লাগিব পৰিকল্পনা, তাৰ কাৰণে লাগিব কিছুমান কাৰ্যসূচী। যেতিয়ালৈকে কাৰ্যসূচী থাকে তেতিয়ালৈকে সংগঠন জীয়াই থাকে, যেতিয়ালৈকে কাৰ্যসূচী নোহোৱা হৈ যায় সংগঠন নিশ্চিন্ন হৈ যায়। গতিকে কাৰ্যসূচী কেনেকুৱা কাৰ্যসূচী ৰাখিলে আমি নতুন ল'ৰা ছোৱালীক ইয়াৰ প্ৰতি আকৃষ্ট কৰি তুলিব পাৰিম, জ্ঞানৰ প্ৰতি লালায়িত কৰিব পাৰিম। জ্ঞানেই হ'ল আটাইতকৈ ডাঙৰ বস্তু। ভোকাতুৰ হ'ব লাগিব জ্ঞানৰ কাৰণে। এই বস্তুটো কেনেকে হ'ল, এই বস্তুটো কেনেকে হ'ব, এই বস্তুটো কেনেকে জানিম। মানুহৰ মনত এই উৎসুকতা, জ্ঞানৰ প্ৰতি লালসা, ভোক যদি জগাই তুলিব পৰা যায়, তেতিয়াহ'লে মানুহ এই ফটুৱা সৰু কথা চিন্তা কৰি থাকিবৰ কাৰণে মানুহৰ সময় নাথাকে। তেতিয়া মানুহে ডাঙৰ চিন্তা কৰিব। আপেল এটা সৰি পৰিছিল গছৰ পৰা, নিউটনে দেখা পালে, আৰু তেওঁৰ প্ৰশ্ন আহিল যে আপেলটো গছৰ পৰা তলত নপৰি ওপৰলৈ কিয় নগ'ল, তলতহে কিয় পৰিল? আৰু এই চিন্তাটোৱে তেওঁক সুখতে নিদিলে। তেওঁ ভাবি থাকিল, চিন্তা কৰি থাকিল, ভাবি থাকিল। আপোনালোকেও লেখিকা হিচাপে মাতি আনিছে, সেইকাৰণে পৰহি লিখাই মই ভাবিলোঁ যে মই কিবা এটা প্ৰবন্ধ লিখিম। 1,000 পাঠ্যফলৰ ওপৰত কৃতজ্ঞতা স্বীকাৰ কৰি মই এটা প্ৰবন্ধ লিখিছোঁ। সেইটো মই আপোনালোকৰ ওচৰত পাঠ কৰি দিব বিচাৰিছোঁ যে সুস্থ সমাজ গঠনত আমাৰ পুথিভঁৰালে কেনেকৈ ভূমিকা এটা ল'ব পাৰে সেই সন্দৰ্ভতে মই লিখিছোঁ। আশা কৰোঁ আপোনালোকে শুনিব। দেশৰ আটাইতকৈ মূল্যৱান সম্পদেই হৈছে মানৱ সম্পদ। এই মানৱ সম্পদৰ গুণগত বিকাশৰ ওপৰতে এখন দেশ তথা জাতিৰ সভ্যতা, সংস্কৃতিৰ পৰিচয় মান নিৰ্ণয় হয়। বৰ্তমান সমাজ ব্যৱস্থাৰ আধুনিক সমাজত মানুহৰ জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হৈছে। উৎকৰ্ষতাই এখন সুসভ্য সমাজ প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ। অথচ আমি দেখি আহিছোঁ অৱনমিত হৈছে নৈতিকতাৰ মান। সকলোৱে কিন্তু সমাজৰ আমাৰ অংশীদাৰ। মাৰ্গাৰেটেও এটা সময়তে কৈ গৈছে, আনৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছুমান সৰু ক্ষুদ্ৰ কাম কৰিব পাৰোঁ, যি আমাৰ নিজৰ চকুতেই ধৰা নপৰে, কিন্তু সেই ক্ষুদ্ৰ কামে কোনোবা এজনৰ জীৱন সলনি কৰি দিব পাৰে। তেনে এটি মহৎ প্ৰচেষ্টাই কৰিছে আমাৰ গোৱালপাৰা জিলাৰ এই খৰমুজাবাসী নৱপ্ৰজন্মই।
পুথিভঁৰালৰ এখনেও সুস্থ সমাজ গঠনত অৰিহণা যোগাব পাৰে। আজিকালি আমি দেখি আহিছোঁ সকলোৰে হাতত মোবাইল। এই মোবাইল এটা বিজ্ঞানৰ অৱদান বুলি আমি কওঁ, কিন্তু মোবাইলৰ আমি সৰভাগ মানুহে কিন্তু সৎ-ব্যৱহাৰ কৰি অহা নাই। আৰু আমি এইটো নিজেও দেখিছোঁ গধূলি মানত বহুতো যুৱকসকলে বাইক এখন লৈ মোবাইল লৈ অন্তত গলিয়ে গৈ আড্ডা মাৰে। কিন্তু এনেকুৱা এটা ভিতৰুৱা জাগা সন্মুজাত যে যুৱ প্ৰজন্ম আৰু সচেতন ব্যক্তিসকলে এখন পুথিভঁৰাল নিৰ্মাণ কৰিছে, এইটো খুবেই প্ৰশংসনীয় কাম। তাৰ বাবে আকৌ মই এবাৰ ধন্যবাদ জনাইছোঁ যে যিসকল যুৱকসকলে এটা সময়ত বাইক লৈ বা অন্তত গৈ গলিয়ে আড্ডা মাৰিছিলে, তেওঁলোকে যেতিয়া দেখিব ইয়াত এখন পুথিভঁৰাল আছে, তেওঁলোকেও হয়তো এটা সময়ত ইয়ালৈ আহিব বা ইয়াত কি ধৰণৰনো কিতাপ আছে সেইবোৰ এটা সময়ত হয়তো খুলি চাব। কিতাপ গ্ৰন্থ এখন হৈছে জ্ঞানৰ ভাণ্ডাৰ, আৰু তেওঁলোকে যেতিয়া পঢ়িব দুই এটা ভাল কথা শিকিব, দুই এজনক গৈ ক'ব, তেতিয়া তেওঁলোকৰ দেখা দেখি আন 10 গৰাকীও ইয়ালৈ আহিব বুলি আমি নিশ্চিত। আমি ভাবোঁ অসমত পুথিভঁৰাল নিৰ্মাণ হ'ব লাগে, আৰু সচেতন ব্যক্তিসকলে যদি তাতেও মাজে সময়ে বিভিন্ন ধৰণৰ আলোচনা